ইয়াৰ কাৰণে বিধায়ক হৈ যোৱাৰ পিছত জিকি যোৱাৰ পিছত আমাৰ বকুলতলাৰ পৰা মানে দলংপাৰ তিনিআলিৰ পৰা এই শিৱপুৰ লাউডুঙৰ ভালুকমাৰীলৈকে ভাল এটা ৰাস্তা নিৰ্মাণ কৰিম আৰু গাঁৱৰ ৰাস্তাও আমি পৰ্যায়ক্ৰমে তাত বনাবৰ কাৰণে আমি দায়িত্ব লৈছোঁ আৰু ৰাইজৰ সঁহাৰি ৰাইজৰ আস্থা বিশ্বাস মৰম মই দেখি যথেষ্ট মই সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ এইবাৰ ওদালগুৰি বিধানসভা সমষ্টি সংখ্যালঘু ৰাইজে নিৰ্ণায়ক ভূমিকা লৈ পেলাই UPPL ট্ৰেক্টৰ আৰু দীপেন বড়োক জিকাই দিয়াটো খাটাং বিভিন্ন দলত আছিল কিছুমান BPFত আছিল কিছুমান BJPত আছিল তেওঁলোকে আজি সংখ্যালঘু সম্প্ৰদায়ৰ পৰা যোগদান কৰিছে UPPL দলে তেওঁলোকক আদৰি লৈছে নিজৰ পৰিয়ালত আৰু মই যিহেতু এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যিখিনি ওদালগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু ৰাইজ তেওঁলোকৰ দুৰ্দশা তেওঁলোকৰ সমস্যা অভাৱ অভিযোগ ৰাস্তা ঘাট নিৰ্মাণ কৰা বিভিন্ন সমস্যা অধিকাৰৰ কথা আৰু যিখিনিয়ে জইন হৈছে আৰু আমাৰ দলত থকা সকলোৰ প্ৰতি মোৰ দায়িত্ব কৰ্তৃত্ব থাকিব যে মই তেওঁলোকৰ কাৰণে কাম কৰিম আমাৰ ৰাইজৰ কাৰণে কাম কৰিম এই সংখ্যালঘু ৰাইজৰ কাৰণে কাম কৰিম এই অঞ্চলৰ ৰাস্তা নিৰ্মাণ কৰিব লাগিব ৰাস্তা বহুত বেয়া অৱস্থা আছে আৰু যোৱাটো সময়ত বনোৱা নহ'ল ইয়াৰ কাৰণে বিধায়ক হৈ যোৱাৰ পিছত জিকি যোৱাৰ পিছত আমাৰ বকুলতলাৰ পৰা মানে দলংপাৰ তিনিআলিৰ পৰা এই শিৱপুৰ লাউডুঙৰ ভালুকমাৰীলৈকে ভাল এটা ৰাস্তা নিৰ্মাণ কৰিম আৰু গাঁৱৰ ৰাস্তাও আমি পৰ্যায়ক্ৰমে তাত বনাবৰ কাৰণে আমি দায়িত্ব লৈছোঁ আৰু ৰাইজৰ সঁহাৰি ৰাইজৰ আস্থা বিশ্বাস মৰম মই দেখি যথেষ্ট মই সাহস পাইছোঁ প্ৰেৰণা পাইছোঁ এইবাৰ ওদালগুৰি বিধানসভা সমষ্টি সংখ্যালঘু ৰাইজে নিৰ্ণায়ক ভূমিকা লৈ পেলাই UPPL ট্ৰেক্টৰ আৰু দীপেন বড়োক জিকাই দিয়াটো খাটাং এইটো আমি দৃঢ় বিশ্বাসী ধন্যবাদ